Audio Jungle. Audio Jungle. হাই হেল্ল' নমস্কাৰ মই অন্য এটা ভিডিঅ'ত আপোনালোকক স্বাগতম জনাইছোঁ। আজি ভিডিঅ'টো মানে এটা ৰেচিপিৰ ওপৰত বনাম। এটা ৰেচিপি বনাবলৈ গৈ আছোঁ। আজি ভেদাইলতা আৰু ব্ৰইলাৰ মাংস কেনেকৈ বনায় কি কৰে গৈছে আৰু ভেদাইলতাখিনি এতিয়া দি দিম। ভেদাইলতা দি দিলোঁ এতিয়া। আৰু এইখিনিৰ লগতে গাহৰি মাংস আছে। আজি গাহৰি ব্ৰইলাৰ আৰু ভেদাইলতা দি বনাইছোঁ। এইফালে গাহৰি এইখিনি ফ্ৰাই কৰিম। তাত দিয়া আলুখিনি ধুনীয়াকৈ অলপ ভাঙি লৈছোঁ। জলকীয়াটো তাত ভাঙি নাযায়তো, তো ভাঙি দিছোঁ গিলাচেৰে দি। আৰু এইফালে মাংস বঢ়িয়াকৈ উতলি আছে। কেনেকুৱা লাগিছে কালাৰটো বাৰু? আৰু এতিয়া গাহৰিখিনি ধুনীয়াকৈ বইল কৰি থৈ দিছোঁ। তেল দিছোঁ, তেলখিনি গৰম হওক অলপ। মাংসটো বহাই দিলোঁ, অলপ ভাজি লৈ, বেছি হেৰি নকৰোঁ, মানে শুকানকৈ হ'ব অলপ। আমাৰ ঘৰত ভাত খোৱা আলহী ধেৰ, এজন তাৰফালে এজন, তাৰ লগত এজন থাকিবই আৰু। খাই ভাল লাগিছে নে নাই? দেচোন মছলা আছোন। অলপ সিজিছে। আৰু এতিয়া ৰাতি বাজিলে 10:30, ভাত পানী খাই ৰেডি। এতিয়া শুবলৈ বাকী আছে আৰু। আজি এই ভিডিঅ'টো ইমানেই আছিলে। যদি ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব আৰু লগতে ছাবস্ক্ৰাইব কৰিব। ছাবস্ক্ৰাইব কৰাৰ লগতে মোৰ বেল আইকনটো প্ৰেছ কৰিব।